পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল মাই হেপিনেছৰ আন এটি ভ্লগলৈ। আজি ভ্লগটো এতিয়া ষ্টাৰ্ট কৰিছোঁ। এতিয়া সময় 9:30 হৈছে। আজি আমি ওলাইছোঁ ঘৰলৈ যাবলৈ আৰু এতিয়া যাম। বস্তু চব ভৰোৱা হৈ গ'ল গাড়ীত আৰু আজি ভাবিছোঁ আজি ভ্লগটো ট্ৰেভেল ভ্লগ হ'ব, আপোনালোকক দেখাই যাম। ঠিক আছে, তেতিয়াহ'লে চাই থাকিব ভিডিঅ'। আমি ঘৰৰ পৰা ওলাই আহিলোঁ, এতিয়া গৈ আছোঁ। বকুত অকণমান ৰখিছোঁ, কিবা কাম আছে। আৰু আজি নগাঁৱলৈ যাম ফাৰ্ষ্টতে, তাৰপাছত কালিলৈ লংকালৈ যাম, মানে ঘৰলৈ। আজি নগাঁৱত থাকিম। তেতিয়াহ'লে আপোনালোককো দেখুৱাই যাম নগাঁৱলৈকে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়ালৈকে বতৰটো খুব ভাল হৈ আছে। বৰষুণ যদিও পৰা নাই, ঠাণ্ডা ঠাণ্ডা হৈ আছে, ৰ'দ ওলোৱা নাই। আৰু এনেকুৱা বতৰত অলপ দূৰণীয়া ৰাস্তাত গৈ ভালেই লাগে, যিহেতু গৰমটো অলপ কম থাকে। তাতে আকৌ সৰু ল'ৰা ছোৱালী থাকিলে অলপ গৰম হ'লে প্ৰব্লেমেই হৈ যায়। সেয়েহে বতৰটো এনেকুৱা হোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে আজি। আৰু গুৱাহাটীলৈকে বকুৰ পৰা 61 কিলোমিটাৰমান হ'ব। সেয়েহে অকণমান সময়ো লাগে, মানে 1 ঘণ্টাতকৈ বেছি সময় লাগে। আৰু আমি লাহে লাহেও গৈ আছোঁ, যিহেতু পিউ আছে। সৰু ল'ৰা ছোৱালী থাকিলে অকণমান লাহে লাহে যোৱাটো ভাল। আৰু ৰ'দ ওলোৱা নাই, চাওঁ পিছলৈ কি হয়। এনেকুৱা হৈ থাকিলে ভাল। আৰু আমি গুৱাহাটীয়ে পোৱা নাই, লাহে লাহে আহি আছোঁ। আৰু এতিয়া ৰখিছোঁ, এইখিনি ৰামপুৰ বুলি কয়, ৰামপুৰ পাইছোঁহি। যিসকল এইফালৰ মানে বকো ফালৰ বা এইটো ছাইডৰ, তেওঁলোকে জানিব চাগে ৰামপুৰ জেগাটো। আৰু ইয়াতে মানে ভাল মিঠাই পায়, সেইকাৰণে ভাবিছোঁ ইয়াৰ পৰাই মিঠাই লৈ লওঁ। বাকী গুৱাহাটীৰ চিটিৰ ভিতৰতো নোসোমাওঁ, আলহী ঘৰলৈ গৈ আছোঁ, সেয়েহে মিঠাই ল'ব লাগিব। সেইকাৰণে ইয়াতে ৰখিছোঁ অকণমান। ঠিক আছে, তেতিয়াহ'লে লগ পাম আকৌ। চাই আমাৰ পিউ টোপনি গৈছিলে, এতিয়া আকৌ গাড়ী ৰখাই দিয়াৰ কাৰণে তাই সাৰ পাই গ'ল। সেয়া কুটু, ক'ত আহি আছে তুমি জানো? ক'ত আহি আছা? সাৰ পাই গ'লা? ঠিক আছে, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আমি গুৱাহাটী প্ৰায় পাৰ হ'লোঁ, মানে খানাপাৰা পাৰ হ'লোঁ আৰু এইখিনি যোৰাবাট পাইছোঁৱেই প্ৰায়। আৰু ইমান ভিৰ ভাৰ আজি যাম নাই এইখিনি জেগাত। অকণমান পালোঁ বাৰু যাম, একেবাৰে নোপোৱা নহয়, বেলতলাত লখৰা এইখিনিত। আৰু এতিয়া এইখিনিত নাই, মানে যোৰাবাটত নাই। এয়া সোণাপুৰ পাইছোঁ আৰু পাৰ হৈছোঁ প্ৰায়। অলপমান ভোক লাগিলে আৰু বাহিৰত যিহেতু নামি পেলাই একো চাহ তাহ নাখাওঁ, সেয়েহে ঘৰৰ পৰা অলপমান মেগী লৈ আহিছিলোঁ আৰু খাই ল'লোঁ। জাগিৰোডতো পাবলৈ সময় আছে। আৰু এতিয়া বতৰটো খুব একদম ৰ'দ দি আছে পুৰা। ৰাতিপুৱাতো বহুত ঠাণ্ডা ঠাণ্ডা আছিলে, বৰষুণ দি আছিলে, আৰু এতিয়া বহুত ৰ'দ, বিৰাট গৰম বাহিৰত, একদম পুৰা চেঞ্জ হৈ গ'ল গৰম। দুপৰীয়া ভাত খোৱাৰ কথা আছিলে, কিন্তু এতিয়া গৈ পেলাই দেৰিয়ে হ'ল। গৈ পাওঁতে পাওঁতে নগাঁও 3টামান বাজিব। আৰু গৈয়ে মানে চাহ খোৱা নাই, আৰু ভাত খাব লাগিব ডাইৰেক্ট। সেইকাৰণে ভোকো লাগিলে, অলপমান মেগী খাই ল'লোঁ। ঠিক আছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো, কণ্টিনিউ কৰি থাকিব। এয়া দেখিলে নগাঁও টাউনলৈ 12 কিলোমিটাৰ আছে। আমি তলেৰে আহি গ'লোঁ, বাইপাছেৰে নগ'লোঁ, যিহেতু টাউনত সোমাম, নগাঁও ভিতৰলৈকে যাম। আৰু এতিয়া এইখিনি বেবেজীয়া পাম, তাৰপাছত লক্ষীনগৰ চাৰিআলি, এনেকৈ পাই থাকিম। যিসকলে নগাঁৱৰ তেওঁলোকে জানেই। আৰু এয়া পাই গ'লোঁ নগাঁৱৰ ভিতৰ, মৰিগাঁও চেণ্টিগেট। আৰু ইয়াৰ ৰাইট হেণ্ড ছাইডেৰে গ'লে দক্ষিণ হৈবৰগাঁও। যিহেতু নগাঁৱতে থকা বহুতখিনি সময়, গোটেইখিনি চিনি পাওঁৱেই, বহুতখিনি স্মৃতিও জড়িত হৈ আছে নগাঁৱত।
আৰু এতিয়া সময় 3টা বাজু হ'ল 2:45 মান হৈছে বহুতখিনি দেৰি হ'ল বেলেগ একো নাই আমি আসলতে বহুত লাহে লাহে আহিছোঁ পিউৰ কাৰণে আৰু দুই এঠাইত অকণমান ৰখিছোঁ আৰু এয়া ব্ৰিজখন পালোঁ মৰিগাঁও চেণ্টিকেট পাৰ হৈ এতিয়া চিধাকৈ গ'লে নগাঁও কলেজ পাম নগাঁও ডাকঘৰ পাম মেইন ডাকঘৰ য'ত মোৰ দেউতাই কৰিছিলে সেয়ে আমি ইয়াতেই বহু বছৰ আছিলোঁ আৰু আমি সোমাই যাম ৰাইট হেণ্ড ছাইডত সেইখন কলং ৰেষ্টুৰেণ্ট হয় এই দেখিছে ৰাইট হেণ্ড ছাইডত এইখন এই ডাঙৰ ঘৰটো সেয়া কলং লিখা আছে দেখিছেনে নাই বাৰু ধৰিব পাৰিছে নাই কলং সেই চাইনবৰ্ডত ৰাইট হেণ্ড ছাইডত আৰু আমি এনেকৈ টাৰ্ণ ল'ম আমি যাম মিলনপুৰলৈ খুৰাহঁতৰ ঘৰলৈ তাতে দুপৰীয়াৰ ভাত সাজ খাম ঠিক আছে আপোনালোকে কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো লগ পাই আছোঁ আমি গৈ আছোঁ এতিয়া মিলনপুৰলৈ এইখন কলং হয় আৰু এনেকৈ গলিৰে গৈ আছোঁ আৰু অলপমান গ'লেই খুৰাহঁতৰ ঘৰ পাম মানে পাইছোঁৱেই প্ৰায় এইটো হৈছে খুৰাহঁতৰ ঘৰলৈ যোৱা গলিটো ইয়াৰে লেফ্ট হেণ্ড ছাইডত খুৰাহঁতৰ ঘৰ এয়া পাইছোঁৱেই আৰু এয়া লেফ্ট হেণ্ড ছাইডত অৰেঞ্জ কালাৰৰ এইটো ঘৰ আমি আগৰ পৰা গাড়ীখন ঘূৰাই আনিলোঁ গাড়ীখন পাই গ'লোঁ এতিয়া খাই বৈ লওঁ লগ পাই আছোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকিব এয়া দেখিছে নহয় আহিহে খোৱাতহে লাগিলোঁ ভোক যথেষ্ট লাগিছিলে আহিয়ে সেয়েহে হাত মুখ ধুই খোৱাত লাগিলোঁ কাৰণ সময় বহুত হৈছিলে দুপৰীয়া ভাত খোৱাৰ সময় পাৰ হৈ গৈছিলে 3:30 হৈ গ'ল আৰু এয়া তিলৰ চিকেন বনাইছিলে তিলেৰে বহুত টেষ্টি লাগিছিল খাই আৰু ভণ্টিয়ে বনাইছিল মানে খুৰাৰ ছোৱালী আৰু এয়া মাছৰ টেঙা আঞ্জা সকলোখিনিয়ে খাই বহুত টেষ্টি লাগিছিল আৰু আপোনালোকক লগ পাই আছোঁ দেখাই গৈ থাকিম বাৰু চাই থাকিব খুৰাহঁতৰ ঘৰত ভাত পানী খাই অলপমান ৰেষ্ট লৈ এতিয়া বাৰ ঘৰলৈ আহিছোঁ মানে পেহীৰ ছোৱালীজনী মামবাহঁতৰ ঘৰলৈ আৰু মাইনাৰ বাৰ্থডে আছিলে বাৰ ছোৱালীজনীৰ আজি আৰু তাই এয়া কেক কাটিবলৈ ধৰিছে ঘৰৰ সকলো সদস্য ঠিক আছে আপোনালোকক লগ পাই আছোঁ আৰু ৰাতিৰ ডিনাৰ স্পেচিয়েল ডিনাৰ আছে এয়া ডিনাৰ অকণমান দেখুৱালোঁ চিকেন মটন পূৰা মাছ ফ্ৰাই পূৰা আছে খাই লওঁ আৰু যিহেতু কাইলৈ ৰাতিপুৱা সোনকালে ঘৰলৈ যাম মানে লংকালৈ সেয়াও আপোনালোকক অকণ দেখাই যাম চাই থাকিব ভিডিঅ'টো এইটো ডবকা পাহাৰ হয় লেফ্ট ছাইডত বৰ ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ পূৰা ডাৱৰ হৈ আছে আধাখিনি ডাৱৰে ঢাকি আছে পাহাৰটো ইমান ধুনীয়া লাগিছে দেখিবলৈ ঘৰলৈ গৈ আছোঁ লংকালৈ পামগৈ আৰু 9টা বজাৰ আগতে পামগৈ নগাঁৱৰ পৰা 7:30 বজাতে ওলালোঁ আৰু আপোনালোকক দেখুৱালোঁ ডবকা পাহাৰটো যিসকল এইফালৰ হয় চিনিয়ে পাব এতিয়া গৈ আছোঁ আৰু খুব গৰমো বাহিৰত পামগৈ সোনকালে ওলাই আহিছোঁ গৰমটো কম পাম বুলি কিন্তু গৰম বহুত বেছি ঠিক আছে গৈ আছোঁ আপোনালোকক আকৌ ঘৰত গৈ লগ পাম আৰু আজি ঘৰত গৈ পেলাই মানে স্ন'ক লগ পাম বিৰাট মানে মনটো ভাল লাগি আছে তাক দুমাহ হ'ল ন 2 মাহৰ পিছত 2.5 মাহৰ পিছত তাক লগ পাম মানে স্ন' মানে আগৰ মোৰ ভিডিঅ'বোৰত আপোনালোকে চাইছে আমাৰ স্ন' ডগ আমি লগ পাম বিৰাট
লগৰ সি মোৰ তাৰ কাৰণে কিবা কিবি লৈ আহিছোঁ আৰু তাৰ ৰিয়েকশ্যনটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যদি পাৰোঁ মানে কাৰণ সি বহুত দিনৰ পিছত লগ পালে একদম জঁপিয়াই পূৰা মুখলৈকে চেলেকি তেলেকি হেৰি কৰে যদি পাৰোঁ মই ভিডিঅ' কৰিম বাৰু দেখুৱাম বাৰু যি কি নহওক আপোনালোকক লগ পাম বাৰু ঘৰত গৈ পেলাই ঠিক আছে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আমাৰ পিউ টোপনি গৈ আছে ৰাতিপুৱা 4টা বজাতে উঠিলে পিউ আজি একদম মামা ঘৰত যাম বুলি 4টা বজাত উঠি পেলাই খোৱাই নাই আৰু এতিয়া পূৰা টোপনি আজি ফাৰ্ষ্ট টাইম 4টা বজাত উঠিছে উঠি পেলাই দেউতাকক উঠাই আছে আৰু এতিয়া টোপনি গাড়ী চলাই আছে আমাৰ কোনটো পিউ জানো সেইফালে চোৱা এইখন আছে লংকাৰ ট্ৰেইন গেট ট্ৰেইনখন কোনোমতে আহিলে ভাবিছিলোঁ বহুত সময় ৰখিব লাগিব নেকি নাই বেছি সময় ৰখিব লগা নহ'ল আহি গ'ল এতিয়া আমি যাব পাৰিম লংকাৰ মেইন ৰোডৰ পৰা এতিয়া আমি এনেকৈ সোমালোঁ এইটো হৈছে ডালমিয়া চিমেণ্ট ওপৰত লিখা আছে চাইনবোৰ্ড মৰা আছে এইটো চিধা ৰাস্তা গ'লে ডালমিয়া চিমেণ্ট ফেক্টৰী পায় সকলোৱে জানে ডালমিয়া আৰু আমি চিধা নগৈ এনেকৈ লেফ্ট ছাইডে সোমাই আহিলোঁ এইখন হৈছে বিহাৰী সম্প্ৰদায় থকা মানে গাঁও বিহাৰী মানুহে আছে ইয়াতে বেছিভাগ এই ৰাস্তাটোত গোটেইখিনি বিহাৰী মানুহ আৰু আগলৈ অলপমান অসমীয়া মানুহ নেপালী বেংগলী এনেকৈ মিক্স আছে এইফালে আকৌ টাৰ্ণ ল'ম আমি তাৰপাছত পাই আছোঁ ঘৰ সেয়া চিধা আমাৰ গাঁৱত সোমালোঁ মানে গোসাঁই গাঁওখনৰ নাম আৰু ৰাস্তাটো নতুনকৈ বনাই আছে সেয়েহে অকণমান আগত ভঙা নিচিনা আছে আৰু দলংখনো নতুনকৈ বনাইছে কমপ্লিট হৈ গ'ল বিৰাটেই ধুনীয়া পৰিৱেশ মই বিৰাট ভাল পাওঁ আৰু ৰাইট ছাইডে ষ্টেচন এইখন ৰেলৰ দলং দেখিছে ৰেল লাইন সেইটো আগলৈ ষ্টেচনটো আছে খুব ধুনীয়া এটা পৰিৱেশ আমাৰ গাঁৱৰ সকলোৱে ভালেই পায় যিসকল নতুনকৈ আহে মানে আৰু মোৰো বিৰাট ভাল লগা ঠাই নিজৰ জন্মৰ ঠাই যিহেতু ভালটো লাগিবই যেনেকুৱাই নহওক চাওকচোন কি ধুনীয়া এটা পৰিৱেশ কিমান ভাল লাগিছে পূৰা নিভাঁজ পৰিৱেশ গাঁৱৰ খুব শান্তি লাগে আহি পেলাই আকাশখনৰ সৈতে চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া লাগিছে এইখিনি ৰাস্তাটো অকণমান বেয়া হৈ আছে ৰাবিছ পেলালে এইখিনি সেই ইটা লগাবলৈ আছে এইখিনি লগালে ঠিক হৈ যাব এইখন দলংখন নতুনকৈ বনাইছে পকীৰ দলং আৰু এয়া পাই আছোঁ আৰু ঘৰ এয়া আমি ঘৰ পাম এতিয়া আৰু এয়া গাড়ী চলাইছে পিউ কেনেকৈ লৈ লৈছে অংকনে পালোৱে আৰু এইটো আমাৰ পেহীহঁতৰ ঘৰ আৰু আমাৰ ঘৰ পাম এতিয়া পালো বা দে গাড়ী চলাইছে দেই এয়া আমাৰ নামঘৰ আগৰ ভিডিঅ'ত দেখাইছোঁ এয়া কৃষ্ণ আৰু এয়া পালো ঘৰ পালো এয়া স্ন' ৰিয়েকশ্যন দেখাম আপোনালোকক এয়া ঘৰ পালো এয়া স্ন' আহিলেই চাওক আপোনালোকে পুতলা ইমান দিনৰ মূৰত দেখিছোঁ স্ন' চাওক আমাৰ ড্ৰাইভাৰ দেখিলা খেলনা
স্ন'টো ক'ত সি নষ্টালজিক হৈ পৰিব এতিয়া মোক তই মাতা নাই স্ন' খেলনা পাই পাহৰি গৈছে খেলনাটো পাই আমাকে পাহৰি গৈছে গোটেই ঘৰটো ঘূৰি আছে লৈ লৈ এইবাৰ চোফাতে উঠি ল'লে অ' চোফাত নুঠিবি স্ন' নাম 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 স্ন' নাম আইতা গৈছা আইতা চিনি পাইছা ফালে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ ঘৰ পালোহি এতিয়া ফ্ৰেছ হওঁ আৰু স্ন'ৰ ৰিয়েকশ্যনটো দেখুৱালোঁ আজি আমাক অকণমান কমকৈ গুৰুত্ব দিলে কাৰণ মই কৈছিলোঁ নহয় তাৰ বিৰাট ভাল লগা খেলনা সেইটো তাক খেলনাটো দিলোঁ যে সেই খেলনাটো লৈ সি ব্যস্ত হৈ গ'ল পূৰা ঘৰটো ঘূৰি আছে এতিয়া লৈ লৈ খেলনাটো ঠিক আছে তেতিয়াহ'লে আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ যদি ভাল পালে চাই লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু পিছলৈ আন এটা ব্লগেৰে আকৌ লগ পাম আজিলৈ তেতিয়াহ'লে বাই বাই